हेलो एवरीवन पुनर्बार मैं भिडिओ आपन स्वागतम जानाइছো आशा करो सकलो ভালে আছে আৰু এতিয়া যে পলৈ আইছো ফেন্সি আৰু আপোনালোকক দেখাই লৈ যাম সন্ধিয়া ৰাস্তাতে যাই থাকোতে তামুল মে ফেন্সি আহি পাই গামোচাৰ পৰা ভিডিঅটো আৰম্ভ কৰি দিছো কাৰণ বিহুৰ বজাৰ কৰিবলৈ আহিছো যেহেতু গামোচাৰ পৰা আৰম্ভ কৰিছো iman মানুহ দি চাওতে গাইস বাপরে কুর্তা আৰু মই ইয়াৰে প্লাজো আৰু এইকেইটা নাম্বা কি কয় ইয়াৰে এটা ব্লেক কালাৰ লৈছো এই দুটাই লৈছো আৰু কুৰ্তা এটা ললো আৰু এইফালে গাইজ দেখিছেনে এই কেইযোৰত এনে 350 অলপ ওপৰত পায় কিন্তু ইয়াতে 500 কৈ আছে ঈদৰ বজাৰ কাৰণে ইয়াতে ঈদ বিহু লগ লগাই মানুহ বেছি দেখি কিনে দামটো এৰি এনে দাম ভিতৰত আহিলো ইবাৰ হেনো পাই অলপ ভাল লাগছি দে কিমান হচ্ছন দামটো কিমান 700 দে দেখো কি কলালা ঘৰত দেখাবিছো কি লৈছা ঘৰত এই গতে ওইলে দিলা দোকানতে হ'ব দে তো হাৰি গিলা এই এখানে ভাল লাগছে তাতে থাকা তোমাৰ কি হল তুমি নাপালে নেকি দোকানত বহি আছে এতিয়া মাল হয়ে গেল হারি মেখেলা চাদর ভাল লাগছে খাজু দামটো সুধি চাও মিসিং মানুহ চাওকে ৰাইজ মানুহ আৰু ইফালে চা চেণ্ডেলযোৰ ভাল লাগছি তোমাৰ বাপৰে ঘূৰি এনেকৈ চাই অনলাইনত দিলে ভিডিঅ' অলপমান কমত আহে কিছুমানে সেই যে জৰা কেইযোৰো হৈ আছে 500 400 আমি হ'লে বেছি দাম পাইছোঁ এইফালে কাণফুলি আমি আছে মাহত কিমান বা হা এহঁত কিমান হচ্ছোন আৰু দামটো আমি অলপ বেছি পোৱাৰ কাৰণটো আছে কাৰণ আমাৰ ইয়াতে 6 গাঁৱতো কমৰ পৰাই পায় কাপোৰ সেইকাৰণে কিজানি আমি তাতে দামটো অলপ বেছিয়ে পালো নেকি এই চফত পালা চাই আছে আৰু মই ভালদৰে ভিডিঅ'টো বনাই লৈ গৈ আছোঁ আৰু গোটেইখিনি দেখাই লৈ গৈ আছোঁ কাৰণ যিসকলে অহা নাই সিহঁতৰ কাৰণেও ভাল হ'ব সেইবাবে গোটেইখিনি মই ভালকৈ দেখাইছোঁ আৰু নামবোৰৰ ওপৰত ভালদৰে দেখাইছোঁ কোনটো গলি দি সোমাইছোঁ হাই মনদীপ ভাগাৰ লাগছি না ভিতৰৰ গলি আহি আছোঁ এইবাৰ আৰু ভিতৰৰ পৰা আহি আমি ইয়াতো পালোঁ কিমান এইবিলাকক 1200 গেৰ ডিজাইন দেখাচোন গেৰ আমাৰ হেভি মালটো আছে দিন এনেকুৱা কি হেৰি তাতো 8 মিনিট গৰম হ'ব নেকি দেখে আছোঁ আপোনালোকে চাই থাকিব মই দেখা যাই আছোঁ ভাগৰো লাগছে ঘূৰাওঁতে গলিকেইটা কিন্তু বেছি লগাও নাই দামবিলাক অলপ বেছি হৈ আছে
ললো গাইজ কিন্তু খাৰ কাৰণে এনে বিক্ৰী নহয় মাইক এটা লগে ল'ব পা তাতে চোন মাইক লগে লৈ আছে মাইক নালাগে মুখেদি হৈ যাব এইটো বগাটো ভাল লাগছে নহয় ন বাছা 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 ঝুমকা বজাৰ কৰি কৰি ৰাতি হৈ গ'ল গাইজ কিবা কিবি ল'লো অলপ আৰু আমি দেখাম ঘৰত যাই ফুচকা খাং দে গাইজ হাই গাইজ অনন্যাক লগ পালোঁ কিন্তু ক'ব মানে ভিডিঅ' বনাব ক'ব ভাল নালাগে সেইকাৰণে নবনালোঁ আৰু এতিয়া কিবা খাম ফুৰিলোঁ বহুত ৰাতি হৈ গ'ল মোকো দি খাম আমাৰ কাৰণে আহি গ'ল বেলেগ খাই থকা যায় সেইকাৰণে আজি ল'লোঁ এটাকে দুটাই খাই আছোঁ খাই সৰু কেনা লাগছে খাই ভালে লাগছে বস্তুটো তাৰপিছত চাওমিন ভাল লাগছে চিল্কালেণ্ড বিহুৰ হেল্ল' গাইজ বেছি বস্তু লোৱা নাই দেখালেও কিন্তু বহুত ঘূৰিব সেই হিচাপত বেছি লোৱা নাই ঈদৰে বিহুৰে লগ লাগছি না সেইকাৰণে আৰু বস্তুখিনি বেছি চালোঁহে বেছিকৈ কিন্তু লোৱাও বেছি নহ'ল লওঁতে ভাগৰ লাগিল আমাৰ একদিন গোটাই ঘূৰে ঘূৰে পাগলা কৰি দিব লাগিব তেতিয়া হ'ব হ'ব প্ৰভু মই আৰু ফেঞ্চি ঘূৰা হ'ব এইবাৰ সমাধিক্ষেত্ৰত সোমালোঁ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰত সোমাই অলপ দেখাই দিছোঁ আপোনালোকক মনদীপ বিয়াৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ দে আমি চাম তোমালোকে খা এফালে সৰু চাই থাক তোমালোক আমাৰ